এভৰিৱান, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল পূজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। এইটো দাদাৰ বিয়াৰ লাষ্ট ভিডিঅ' হয়। এই ভিডিঅ'টোত আপোনালোকে বিয়াৰ সন্ধিয়াৰ পৰা দৰা যোৱালৈকে দেখা পাব। এয়া সন্ধিয়া দৰাক গা ধুৱাই আছে। আমাৰ ইফালে নিয়ম যে যিসকলে পানী তুলিব যায় তেওঁলোকে দৰাক অলপ নিয়ম অনুসৰি পানী দিয়ে আৰু ঘৰৰ পৰিয়ালৰ সকলোৱে দৰাক মাহ হালধি সানে। গা ধোৱাৰ সময়ত আমাৰ দৰাই আকৌ বিৰাট জমনি কৰি আছে দেই। দৰাৰ মানে মহে কামুৰিছে, তাকে কৈ আছে, গোটেইবোৰে হাঁহি আছে। এয়া মায়ে দৰাক ধোৱা হোৱাৰ পিছত এয়া নসাজ পিন্ধাইছে। দৰাৰ আকৌ বিৰাট লাজ, ইমানসকল মহিলাৰ আগত কাপোৰ পিন্ধিবনে। এয়া দৰাক দাঙিব লাগে এজনে, পিছে আমাৰ দৰা শকত-আৱত যে দুজনে ধৰি দাঙিছে। বাওঁফালৰজন মোৰ হাজবেণ্ড, এইফালৰজন আমাৰ ঘৰৰে ল'ৰা হয়। চাওকচোন দৰাৰ অৱস্থাটো কি জমনি হৈছে, সকলোৱে হাঁহি। এয়া সন্ধিয়া দৰাক কাপোৰ পিন্ধাই আছে। দৰা যাবৰ বাবে আৰু গোটেই সদস্যটো কৰিছে, বাকীকেইটা ক্লিপ থাকি গ'ল। এয়া মা, এয়া আমাৰ বা। এয়া দৰা যোৱাৰ আগতে মাকে দৰাক গাখীৰ আৰু মিঠাই খুৱাব লাগে, নিয়ম এইবিলাক। দৰা যাবলৈ সাজু হ'ল, এয়া ঘৰৰ পৰা ওলাইছে। দৰা আমাৰ গাঁৱৰ নামঘৰলৈকে গৈছে খোজকাঢ়ি। তাতে বাটত আগুচি বহুতে প্ৰশ্ন কৰিছে, এইবিলাক ক্লিপ থাকি গ'ল, মানে মোৰ বাবু আছে যে, বাবুৰ বাবে মই ইমান দূৰ যাব নোৱাৰিলোঁ। এয়া পালোঁ আমি কইনা ঘৰ। ৰাতি বিয়া চলি থকাৰ সময়ত এয়া দাদাৰ সখী আৰু ইয়াৰ লগৰবোৰ কাষতে ৰখিছে। পিছফালে এয়া মোৰ মাহী, ভণ্টি। মই পিছে লুকাই থাকিলোঁ দেই, ক'ৰবাত কেমেৰা ধৰিছোঁ, ক'ৰবাত আকৌ ল'ৰাটোৱে দিগদাৰ কৰি আছে। মুঠৰ ওপৰত ক্লিপবিলাক যোনে যেনেকৈ পাইছে মোক গোটাইছে। এয়া কইনা আহিলে।
ওম সতং অগ্নি নমোতি দেউষ্টস্যতে দুষ্ট অপয়ক্ষণ বরুণাং ব্রহ্মীয় এহুরি বিস্বাহা ইদম অগ্নি বরুণে দৰাৰ অৱস্থা কাঢ়ি লৈ গৈছে হোমৰ ধোৱাই দৰাৰ চকু মুখ জপাই দিছে ইয়াৰ পিছফালে মোৰ ভাইটি আৰু সৰু মাহী বহি আছে মাহীৰ আকৌ খুব গৰম দে বিচনীৰে বিচিও আছে এয়া মই চাওকচোন বাবুৰ দিগদাৰী সেইবাবে মই বিয়াখনত এনজয় কৰিবই নাপালোঁ ভালদৰে নাছিলো হ'বই দেখুৱা আঁতৰি আঁতৰি থাকিব নোৱাৰা ভাবাতো নাছিলো হ'বই দেখুৱা আঁতৰি আঁতৰি থাকিব নোৱাৰা লৈ যা কাষলে তোৰ হ'ল সকলো মোৰ চাই দুচকুলে কথা হওক চাৰি চকুৰ দুটি মই যিহেতু একেলগে থাকিম একেলগে হাঁহিম একেলগে জীয়াম আমাৰ ফালে এইবিলাক নিয়ম আছে উজনি ফালে আছে নাজানো আপোনালোকে যদি নতুন মানুহে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়াহে মই আগলৈ ভিডিঅ'বোৰ দিবলৈ উৎসাহ পাম আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগে যদি প্লিজ এটা লাইক কৰি দিব থেংক ইউ ছ' মাছ এয়া কইনাক আদৰি আনিছে এইবোৰ দৃশ্য দেখিলে নিজৰ বিয়াখনলৈ মনত পৰি যায় এয়া নিয়ম সপোনে দি থাকে ৰাখিছো মানে কইনা মানে লক্ষ্মী ন লক্ষ্মী আদৰি আনিছে ঘৰলৈ এইবিলাক সামাজিক নিয়ম আৰু খাবলে নাপালে পিন্ধিব নাপালে এয়া দৰা কইনাক মাতি আছে বিয়াৰ গোটেইখিনি নিয়ম একচুৱেলি মই খুৰীমাই কৰিছে সপোনে দি থাকে ৰাখিছো তোকে খাবলে নাপালে পিন্ধিব নাপালে পইচা উলিওৱা আঙুঠি লুকোৱা এইবিলাক সকলোৱে জানে সেইবিলাক চাই খুব ভাল লাগে কিন্তু আমাৰ দৰাক কিন্তু একোটা হৰুৱাব নোৱাৰিলে দেই হ'ল সকলো মোৰ দুটি মন মৰম আতুৰ একেলগে থাকিম একেলগে হাঁহিম একেলগে জীয়াম একেলগে মৰিম একেলগে থাকিম একেলগে হাঁহিম একেলগে জীয়াম একেলগে মৰিম মনতে লগাই মন বুকুতে বুকুখন